এভৰিৱান আজি এটা নতুন ভিডিঅ'লৈ সকলোকে ওয়েলকাম জনাইছো আৰু আজি হৈছে 1 তাৰিখ আৰু আজি মই এমাহৰ মূৰত প্ৰথম মানে বিয়া হোৱাৰ পিছত প্ৰথম আজি অফিচলৈ গৈছো আৰু আজি আছিল বহুত বৰষুণ দি আছিল বুঢ়া দবাপিটা বৰষুণৰ মাজে মাজে গৈ আছো আৰু আহি শিৱসাগৰ পাই গলোহি আৰু অফিচ সামৰি শেষ হৈ পিনি ঘৰো আহি পালো সেইখিনি ভিডিঅ' কৰা নহল এয়া হৈছে আমাৰ গধূলি আমাৰ ঘৰত এয়া মোৰ হাজবেণ্ড মানে ঋতুপনৰ সৰুকালৰ ফটো চাই আছিলো সিহঁতৰ ফেমিলি ফটো চাই আছিলো আমি সবে একেলগে চাই চাই হাঁহি আছিলো ই কেনেকুৱা আছিল চাই আছো তাৰপা আৰু কোন কেনেকুৱা বাহেত আছিলে সেইখিনি পেহিহেত কেনেকুৱা সকলোবোৰ দেখুৱাই আছিল চাই আছিলো ভাল লাগিছিল আচলতে এয়া হয় ই মাজৰটো হয় ঋতুপন হয় এয়া তাৰ ভনীয়েক আছিল বায়েক আছিল এনেকৈ আছিল আৰু এয়াও আমাৰ বা হয় এনেকৈ ফটোবোৰ চাই থাকোঁতে সকলোবোৰ কথা কৈ গৈছিল আৰু ভাল লাগিছিল চাই গতিকে ভিডিঅ'টো ইয়াত কৰি থৈছিলোঁ তাৰ মাজতে আৰু এয়া হৈছে আমাৰ ভতিজা ভত মুখখন লুকুৱাই আছে তাই আচলতে আসল নামটো তাই জিউ হয় আৰু এনেকৈ আমি ভিডিঅ'টো কৰি ৰাখিছিলোঁ আজি 1 তাৰিখৰ দিনটো ইয়াতে ৰাখি থৈছিলোঁ গতিকে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব আৰু যদি এতিয়ালৈকে চাই আছে তেন্তে থেংক ইউ আৰু আজি ৰাতি খানা আছিল আমাৰ চেৰা দিয়া ভাত অৰ্থাৎ বৰা চাউল আৰু চিকেন আমি সকলোৱে খাই আছিলোঁ একেলগে ভাল লাগিছিল খাই বৰা চাউলৰ চেৰা দিয়া বহুত দিনৰ মূৰত খাইছিলোঁ আৰু আমি ভতিজা হাতি খাইছিলোঁ আৰু এয়া হৈছে তাৰ নেক্সট ডে আৰু পিছদিনাখন মই অফিচলৈ আহি আছিলোঁ তাৰ ভিডিঅ'টো কৰিছিলোঁ গতিকে তাৰ দিনাখন আৰু ভিডিঅ' কৰা নহ'ল আৰু এয়া আমি চাহ খাইছিলোঁ অফিচত তাৰো ভিডিঅ' কৰি ৰাখিছিলোঁ আচলতে মাজে মাজেহে ভিডিঅ'টো কৰা হয় আৰু আজি মোক হাজবেণ্ডে নিবলৈ অহা নাই মই এডোখৰ বেটেৰী ৰিক্সা আৰু এডোখৰ বাছত আহিলোঁ এই বাছত আহি থকাৰ সময়ত আৰু অলপ বজাৰ কৰিছিলোঁ গতিকে বাছত এয়া আহি আছোঁ আৰু মানে উঠিছোঁ আৰু বাছত আৰু বাছত আহি আকৌ এডোখৰ হাজবেণ্ডে নিবলৈ আহিছিল আচলতে 3 খাপমান বগাইছোঁ বেটেৰী ৰিক্সা বাছ আকৌ এয়া ই হাজবেণ্ডে নিবলৈ আহিলে এয়া নিবলৈ অহাৰ সময়ত গধূলি নহয় আচলতে গধূলি আগত আৰু 4:30মান হ'ল আজিকালি দিনটো দীঘল হৈছে যিহেতু পোহৰ বহুত দেৰিলৈকে থাকে আৰু তাৰ পিছতে মই অফিচৰ পৰা অহাৰ পিছতে অলপ ৰেষ্ট ল'বলৈ আচলতে নাপালে মুখ হাত ধুইয়ে আমি ওলাব লৈছোঁ আমাৰ পুৰণা ঘৰলৈ অৰ্থাৎ আমি যাবলৈ আছোঁ বৰ্তা ঘৰলৈ অৰ্থাৎ মোৰ হাজবেণ্ডৰ বৰ্তা ঘৰলৈ মানে মোৰ শহু দেউতাৰ ককায়েকৰ ঘৰলৈ আৰু মই এয়া ওলাইছোঁ নকইনা আজি প্ৰথমবাৰৰ বাবে যাম আমাৰ বৰ্তা ঘৰলৈ মোৰ হাজবেণ্ডো ওলাইছে আৰু আমাৰ লগত ওলাইছে আমাৰ জিউ আমাৰ সৰু ভতিজা তাইক কিবা কিবি এটা কৈ আছিলোঁ হাঁহি উঠি আছিল আৰু হাজবেণ্ডে কিবা বাকচত গডৰেজৰ পৰা কিবা উলিয়াই আছে আৰু আচলতে দেৰিয়ে হৈছে পটাপট ওলাইছোঁ মই ঘামি জামি গৈছোঁগৈ ইমান গৰমত আচলতে লগালগ ওলাইছোঁ আৰু বৰষুণো দি আছিল চিপ চিপকৈ তথাপিও মোৰ ইমান গৰম উঠিছিল ন সেইদিনাখন আৰু তাৰ কাৰণে বৰ্তা ঘৰলৈ যাবলৈ এইবোৰ পেকিং কৰি আছিলোঁ আচলতে গিফ্ট দিয়া যায় যে আমাৰ যিটো অসমীয়া সমাজত নিয়ম আৰু এটা মৰম দিয়া যায় গতিকে এই ভিডিঅ'বোৰ এনেকৈ কৰি ৰাখিছিলোঁ আৰু এইটো ভিডিঅ' আমাক কৰি দিছিল আমাৰ ভট্টহে মই কৈছোঁ ভিডিঅ'টো এনেকৈ ধৰি থাকা মই এফালেদি গৈ থাকিম আৰু তুমি এনেকৈ কৰি দিবা তাই সৰু ছোৱালী যি পান পাৰে সিমান কৰি দিছে আৰু তাৰ মাজতে তাইক থেংক ইউ কৈছোঁ আৰু এইবোৰে পেকিং কৰি আছোঁ যাবলৈ ৰেডি হৈ আছোঁ পেকিংখিনি ভালকৈ হৈ আছে আচলতে হাজবেণ্ডে চাই আছে কিজানি মাজত থাকি যাব পাৰে এটা এটাকৈ ভৰাই আছোঁ চবৰে ভাগ ভাগকৈ ল'ব লগা হৈছে যিটো আমাৰ নিয়ম আৰু বিয়াৰ পাছত আমাৰ সৰুৱে ডাঙৰক দিয়া ডাঙৰে সৰুক দিয়া এটা মৰম হয় এইখিনি কৰি ৰাখিছিলোঁ আৰু এনেকৈ পেকিং কৰি ভালকৈ ৰাখিছোঁ আচলতে মোৰ বস্তুবোৰ খুব থাকি যায় পাহৰি থকা হয় আকৌ হাজবেণ্ডে মনত পেলাই দিয়ে আমুকটো আনিলে তামুকটো আনিলে গতিকে ভালদৰে পূৰা চাই লৈছোঁ আৰু আচলতে দেৰিয়ে হৈছে আৰু আহি আমি এয়া গধূলি মানে কি ৰাতি ভাত খাব হ'ল এয়া আমাৰ পুৰণা ঘৰ পাকঘৰটো আচলতে কেঁচা হয় এইটো আমাৰ যিটো পুৰণি আমি এনেকুৱা পাকঘৰ আচলতে দেখি পাবলৈকে নাই জুইশাল আছে জুইশালৰ ওচৰত ভাত বাঢ়িছে এয়া আমাৰ ডাঙৰ বৌ হয় বৰ্তা ঘৰৰ ডাঙৰ বৌ আৰু এয়া মই চেলেং চাদৰ লৈ যাব লগা হ'ল কিয়নো আমাৰ নিয়ম আছে ডাঙৰক সেৱা কৰিলে আৰু ডাঙৰৰ এনেকৈ প্ৰথমবাৰৰ বাবে গ'লে চেলেং চাদৰ লৈ যায় আৰু এইখিনি ভিডিঅ' কৰি আমার ভাইটি এমনি মই আৰু এয়া আমাৰ খাই বৈ আহিবৰ সময়ত কিজানি 11:30মান হৈছিল ৰাতি হৈ গ'ল আমি এতিয়া ৰিটাৰ্ণ হ'ব লৈছোঁ ঘৰলৈ আমাৰ পৰিয়ালটো আমাৰ বৌহেত আমাৰ ভতিজা দুজনীহেত আচলতে মা আৰু দেউতা অহা নাছিলে ওচৰতে হয় বহুত ওচৰতে কিন্তু বৰষুণ দি থকাৰ বাবে গাড়ী আনিব লগা হ'ল খোজকাঢ়ি আহিব নোৱাৰি যিহেতু কাপোৰ কানি লেতেৰা হৈ যাব নতুন কাপোৰ পিন্ধা হৈছে বেছি দূৰ নহয় গতিকে আজি ভিডিঅ'টো ইয়াতে সামৰিছোঁ পুনৰ